মাৰপিট কৰিলে আপোনালোকে কোনে মাতিলে? কি কাৰণে মাৰপিট কৰিলে? মোক কিবা কৰি দিছিলে। কি কৰি দিছিলে? জানো, মই নাজানো। কোনে কৈছিলে? আমাৰ তাত মানুহে, হা? আমাৰ গাঁৱৰ মানুহে কিবা কৰি দিছিলে। হয় নেকি? তাৰপিছত কি হ'ল? আজি কি হ'ল? কোনে কৰি দিছিলে বাইদেউ? কোনে কৰি দিছিলে? কোনে কৰি দিছিলে? দিয়কচোন আপুনি তাৰ লাগে দিয়ক। ভালকে ল'ম খবৰ এটা নিদিয়ে ফোন এটা নকৰে। এজন মানুহ মানে এইটো মহিমা বাগানত তেখেতক মানে গাঁৱৰ মানুহে মানে আবদ্ধ কৰি ৰাখিছিলে। এজনী ছোৱালী হেৰি হৈছিলে, বেমাৰ হৈছিলে, তো যোনটো উইটচ ক্ৰাফ্ট কৰা বুলি কয়, তো সেনেকুৱা সন্দেহত মানে এজন মানুহক আবদ্ধ কৰি ৰাখিছিলে। তো আমি খবৰ পালোঁ 6টামান বজাতে, তো ইমিডিয়েটলি মানে আমি পাৰ্টি মুভ কৰিলোঁ আৰু সেই মানুহজনক আমি ৰেস্কিউ কৰি আনিছোঁ। আৰু যোনজনী ছোৱালী মানে কি হেৰি আছিলে, সেই বেমাৰ হৈছিলে, তাইকো আমি আনি পিনি এটা মেডিকেলত শ্বিফ্ট কৰাইছোঁ। পুলিচৰ গাত মানে কি এইটো ষ্ট'ন পেল্টিং হৈছিলে। আমাৰ কিছুমান পুলিচৰ মানুহ শিলগুটি দিছে, পুলিচৰ মানুহ ইনজুৰ্ড হৈছে আৰু ভেহিকল ডেমেজ হৈছে আমাৰ। এইটো বাকী আমাৰ ইনভেষ্টিগেশ্যন চলিব এতিয়া। লোকেল পাব্লিক হয়, বাগানৰ হয়। গোটেই বস্তুটো ডাইনী হয়, সিহঁতে ডাইনী সন্দেহতে এইটো হেৰি কৰিছিলে। মানে কিহৰ কাৰণে ডাইনী সন্দেহ কৰিলে? ছোৱালীজনী মানে হেৰি হৈছিলে, বেমাৰ হৈ আছিলে বহুত দিন ধৰি, নৰ্মেল বেমাৰ আছিলে। আমি মেডিকেল শ্বিফ্ট কৰিছোঁ। বাকী তেনেকুৱা একো হেৰি নাই। মানুহখিনি মানে অন্ধবিশ্বাস নাই, এইটো টোটেলি অন্ধবিশ্বাস, এইটো ছুপাৰষ্টিচিয়াছ, এইটো মানুহখিনি বিলিভ কৰে। তো গতিকে আমি ছোৱালীজনী মেডিকেল শ্বিফ্ট কৰাইছোঁ আৰু ট্ৰিটমেণ্ট চলি আছে। মানে ছোৱালীজনীক আবদ্ধ কৰি ৰাখিছিলে? ছোৱালীক নহয়, যোনজন মানে কি বয়সীয়াল মানুহ এজন আছিলে, তেখেতকহে আবদ্ধ কৰি ৰাখিছিলে। তেখেতে কিবা মানে কি যাদু মন্ত্ৰ, ক'লা যাদু কৰা বুলি ডাউট কৰিছিলে। থেংক ইউ। এটা মেইন এক্টিভিটিছ